নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। বৰ্তমান মই আছোঁ আমাৰ চালাকাটিৰ NTPCৰ ভিতৰত থকা নেতাজী সুভাষ চন্দ্ৰ বোস ষ্টেডিয়ামত। আৰু এই ষ্টেডিয়ামত আজি আমি স্বাধীনতা দিৱস পালন কৰিব গৈ আছোঁ। বলকচোন ভিতৰত যাওঁ, কি কি প্ৰগ্ৰাম ৰাখিব বলক ভিতৰত। বন্ধুসকল, মই ভিতৰলৈ সোমাই আহিলোঁ। এয়া ষ্টেডিয়ামৰ ওপৰৰ পৰা তলৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, মই আহোঁতে পলম কৰিলোঁ আৰু ইতিমধ্যে পতাকা উত্তোলন হৈ গ'ল। আপোনালোকে দেখিছে ষ্টেডিয়ামত ইমান মানুহ ভিৰ হৈ আছে। দেখি এনেকুৱা লাগিছে এখনো চকী যেন খালী নাই, বহুত কেইজন থিয় হৈ দেখি আছে। আৰু আজি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে আমাৰ NTPCৰ প্ৰধান সাধাৰণ প্ৰবন্ধক শ্ৰীযুত কৰুণাকৰ দাস ছাৰে। ইতিমধ্যে CISFৰ জোৱানখিনি প্ৰেড শেষ কৰি থিয় হৈ আছে, এয়া দেখিছে আপোনালোকে। আৰু এয়া শেষত অনুমতি বিচাৰিছে প্ৰেড শেষ কৰিবলৈ। আৰু এনেকৈ CISFৰ জোৱান লগতে চিকিউৰিটি গাৰ্ডৰ জোৱানসমূহে শেষ কৰিবলৈ দেখা গৈছে। এয়া চাওক আপোনালোকে। कि वो मुख्यमंत्री महोदय को उनके निर्धारित स्थान पर लेके जाए। और इसके पश्चात बारी है स्कूल के बच्चों द्वारा है। CISFৰ প্ৰেড শেষ হোৱাৰ অলপ পিছতে আমাৰ NTPCৰ অংকুৰ টাইনিটৰ স্কুলৰ কণ ছাত্ৰ ছাত্ৰী সকলোৱে মিলি আজিৰ এই স্বাধীনতা দিৱস উপলক্ষে কেইটামান দেশভক্তি গীতত নৃত্য প্ৰদৰ্শন কৰি আছে। এয়া চাওক সুন্দৰকৈ কণ ছাত্ৰ ছাত্ৰী কিমান ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিছে পথাৰত, এয়া দেখিবলৈ পাইছে আপোনালোকে। Initially created in 1600 by the Royal Charter of the Queen of England to serve as a trading body for English merchants in the East Indian spice trade. Later on, items such as cotton, silk, indigo, saltpeter, tea and opium were listed as his wares. As time passed, under the guise of helping the Indian princely states, they began to conquer India for the British Empire. The people of India suffered under the British. Revolters like Mangal Pandey, Veer Kumar Singh, Bhagat Singh and Jhansi Ki Rani started their fight against the British. अंग्रेजी हुकूमत के भारत में पांव पसारने के बाद उन्हें खदेड़ने के लिए महारानी लक्ष्मीबाई ने अंग्रेजों के छक्के छुड़ा दिए। सिंहासन हिल उठे, राजवंशों ने भ्रकुटी तानी थी। बूढ़े भारत में आई फिर से नई जवानी थी। चमक उठी सन 57 में वह तलवार पुरानी थी। बुंदेले हर भोलों के मुंह हमने सुनी कहानी थी। खूब लड़ी मर्दानी वह तो झांसी वाली रानी थी। इन आज़ादी के परवानों में भगत सिंह का नाम सबसे पहले लिया जाता है। परवाह नहीं थी अपने प्राण की, बसंती रंग का पहना चोला था। विदा लेने की ठान दुनिया से, नारा इंकलाब का बोला था। अपना हथियार बनाकर भारत को स्वतंत्रता दिलाई थी। दुर्बल तन का निर्मल मन का एक फरिश्ता आया था, जिसने ताकतवर दुश्मन को बिना हथियार के हराया था। सत्य, अहिंसा और शांति के बल पर जो लड़ता था, उसे महात्मा संत जमाना गांधी कहता था। স্বাধীনতা দিৱস ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতি বছৰে 15 আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়।
ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। স্বাধীনতা দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়। ঠিক সেইদৰে আজি আমাৰ NTPCৰ ভিতৰত থকা নেতাজী সুভাষ চন্দ্ৰ বোস ষ্টেডিয়ামৰ খেলপথাৰত এনেকৈ স্বাধীনতা দিৱস পালন কৰি আছোঁ। আৰু এই স্বাধীনতা দিৱস অনুষ্ঠানত আমাৰ NTPCৰ অংকুৰ টাইনিটৰ, নটৰডেম আৰু বালভৱনৰ কিছুমান কণ শিশুৱে ছাত্ৰ ছাত্ৰীয়ে ধুনীয়াকৈ কিছুমান দেশভক্তি গীতত নৃত্য প্ৰদৰ্শন কৰিছে আৰু আমাৰ আজিৰ এই অনুষ্ঠানটো ধুনীয়াকৈ তুলিছে। লগতে আমাৰ এই CICFৰ জৱানসমূহ এই অনুষ্ঠানত ভাগ লৈছে। এয়া দেখিবলৈ পাইছে আমাৰ CICF ফায়াৰৰ কিছুমান জোৱানে আকাশমাৰ্গত আজি আমাৰ ভাৰতীয় তিনিবৰণীয়া জাতীয় পতাকাখন পানী আৰু কিছুমান ৰঙৰ মাধ্যমেৰে আকাশমাৰ্গত উৰুৱাবলৈ চেষ্টা কৰিছে। আপোনালোকক দেখিছে, এয়া দেখুৱাবলৈ চেষ্টা কৰি আছে। কিমান ধুনীয়া লাগিছে আকাশমাৰ্গত যেতিয়া এনেকৈ পানী আৰু ৰঙৰ মিশ্ৰণ ঘটি জাতীয় পতাকাখন আমাক দেখুৱাবলৈ চেষ্টা কৰি আছে। আৰু এনেকৈ শেষত আমাৰ NTPCৰ অফিচৰ কিছুমান ছাৰ, কিছুমান বাইদেউ সকলো মিলি আকাশমাৰ্গত তিনিবৰণীয়া বেলুন উৰুৱাই আজিৰ এই স্বাধীনতা দিৱসৰ অনুষ্ঠান ইয়াতে সামৰিবলৈ লৈছে। এয়া দেখিছে আপোনালোকৰ সন্মুখত কিছুমান মেডাম বাইদেৱে সকলোৱে মিলি আমাৰ এয়া তিনিবৰণীয়া বেলুন আকাশমাৰ্গত এৰি আজিৰ এই অনুষ্ঠানটো ইয়াতে সামৰিবলৈ লৈছে। সকলোকে শেষত স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টেৰ মাধ্যমে জনাব। আৰু যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট সকলো কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই বন্ধুসকল, ভালে থাকক।